বহুতেই কয় চিন্তা কৰিলে চুলি সৰে। চিন্তা কৰিলে চুলি সৰে নে নসৰে সেইটো বেলেগ কথা, কিন্তু চুলি সৰিলে যে চিন্তা হয় সেইটো কিন্তু সঁচা। বৰ্তমান সময়ত যুৱতী বা মহিলাসকলৰ বাবে চুলি সৰাটো এটা ডাঙৰ সমস্যা। কিন্তু আমাৰ চুলি কিয় সৰে? যিসকলৰ মূৰ বেছিকৈ ঘামে তেওঁলোকৰ চুলি সৰাৰ সমস্যাও বেছি। ঘামত লৱণৰ পৰিমাণ অধিক থাকে বাবে চুলি সৰাৰ সমস্যাই দেখা দিয়ে। আনহাতে বৰ্তমান কৰ্মৰত যুৱতী বা মহিলাসকলে এয়াৰ কণ্ডিশ্যন বা এচি ৰুমত থাকিবলগীয়া হোৱাটো আন এটা সমস্যা। এচি ৰুমত থাকিলে আমাৰ চুলিৰ গুৰিবোৰ শুকান হৈ পৰে। সেইটো চুলি সৰাৰ অন্যতম কাৰণ। কেইটামান সাধাৰণ উপায় অৱলম্বন কৰিয়ে আমি চুলি সৰাটো বন্ধ কৰিব পাৰোঁ। উপায়কেইটা জানি লওঁ আহক। চুলিৰ সতেজতা বৃদ্ধি কৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰক। পানী গ্ৰহণ কৰিলে চুলিৰ সতেজতা বৃদ্ধি হয়, আমাৰ চুলি সৰাটো বন্ধ হয়। পানী পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰাটো চুলি সৰাটোতো বন্ধ হয়েই, সমান্তৰালভাৱে ই ছালৰ বাবে ভাল। ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। তালু, স্কেল্প সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। তাৰ বাবে সপ্তাহত 3 পৰা 4 দিন শ্বেম্পুৰ ব্যৱহাৰ কৰক। মনত ৰাখিব, প্ৰতিদিনে শ্বেম্পু কৰাটো কিন্তু বেয়া। চুলি সৰা ৰোধ কৰিবলৈ চুলিত কল সানিব পাৰি। তেতিয়া চুলি মসৃণ হয় আৰু উজ্জ্বলতা বৃদ্ধি হয়। এইকেইটা নিয়ম পালন কৰিয়ে আপুনি চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব। চুলি সৰা ৰোধ কৰিবলৈ আৰু বিভিন্ন উপায় আছে। এই সম্পৰ্কে আমি পৰৱৰ্তী সময়ত ভিডিঅ' আপলোড কৰিম। ভিডিঅ'টো সহায়ক হ'লে অনুগ্ৰহ কৰি লাইক কৰিব আৰু কমেণ্ট কৰি আপোনাৰ মন্তব্য জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।